গাইজ চাওক 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 এয়া হৈ আছে ৰেডি হৈ আছে মানে আজি বিয়া খাব যাম ন সেইকাৰণে মানে বিয়া খাবলৈ পাৰ্টি আছে বগা হৈ আছে গাইজ বগা 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 একেবাৰে মানে বগা হৈ যাব বিয়াত কোন ল'ৰা পতাব লাগিব নহয় তো গাইজ একেবাৰে বগা মোর ক্রিম মোর কি ইউজ করি বগা হয় শয়তানটা বগা হৈছে না ইয়ং ইয়ং লাগছে না কালা তো কালাই কব লাগব না বগা কোনা বগা ইয়াকে ফেস কল দিলে লগাই দিম বেছি বেছি হে নালাগে এলা মুখা বিন্দাই না হৈ দেখিব মানুহৰ লগত মুখটা নিমিলিব এই নিমিলিব ন ধুনীয়া লাগিছে নে গাইজ বগা হৈছে নে যাও এ ব্ৰিজটো হ'বই আৰু একদম মাজদি উঠাই দিব মন যায় কিন্তু যে গাইজ হোৱা নাই ব্ৰিজটো অভাৰ ব্ৰিজ বনাই আছে এতিয়া আমি এই সাইডে দেউৰো ৰাস্তা দি যাব লাগিব কোনো মতে এখন গাড়ী যায় আৰু হ'ব আৰু চলে এইখন বাসুগাঁও টাউন হয় দেই বাসুগাঁও টাউন এখন এতিয়া বিয়াত গৈ আছো আমি আজি আকৌ এটা নতুন কইনা দেখা পাম বলক আমাৰ লগত আপোনালোকে বজাৰ লাগি আছে এতিয়া বাজিছে 7টা তো বজাৰ এতিয়া লাগি আছে হৈ আছে বজাৰ আমি গৈ আছো আমি এতিয়া আহি পালোঁ বিয়া ঘৰত আৰু বিয়াখনৰ গেটটো চাওক ধুনীয়া লাগিছে আৰু বিয়াটো হ'ল মোৰ ভাইটি অৰূপজ্যোতি কোচ আৰু বিয়াত মানে যিসকলে আহিছে সকলোকে দেখা পাব নিশ্চয় এইটো ভিডিঅ'ত কাৰণ বহুত মোৰ ফেচবুক ফ্ৰেণ্ড বা আমাৰ বাসুগাঁৱৰ যিমান আছে বন্ধু চন্ধু চবকে লগ পাইছিলোঁ তো ভিডিঅ'টো চাই থাকিব দেই চবে ময়ো মানে গিফ্টটো দি দিলোঁ আৰু কিবা এটা আৰু হেণ্ডশ্বেক ল'লোঁ তাৰপিছত মিছেছ মানে ফটো উঠিব আৰু ফটো উঠি কিনে ৰেডি বিয়াত গ'লে আৰু ফটো উঠাটোৱে মেইন ন সেইটোৱে মাতিছে আহা বুলি গ'ল ফটো উঠিব আৰু চাওক ফটো দুখন আও ভাল লাগিছেনে গাইজ আৰু এতিয়া অলপমান চিনেমেটিক শ্বট এইফালে বিয়াৰ কথা মানে এনেকৈ আৰু বিয়াত গ'লে ফটো উঠাটোৱে মেইন আৰু আজিকালি যিয়ে আহে সিয়ে মানে দৰা কইনাৰ লগত ফটো উঠিবই আৰু আমাৰ ৰাজ আৰু দেখিছে কোনফালে খেলি আছে কাকো ভয়েই নাখায় মানে আৰু এনেকৈ ভাল লাগে বিয়া পালন কৰি আৰু এই ভণ্টিজনীক বহুত ভাল লাগিছে ড্ৰেছটো চাওকচোন বহুত ভাল লাগিছে সেইকাৰণে এইটো শ্বট সোমাই দিলোঁ আৰু দৰা আজি মানে বহুত ব্যস্ত চবৰ লগত কথা পাতি আছে আৰু আমাৰ মিছেছো এইফালে বহি আছে ৰাজক মানে কিবা খুৱাই আছে তো তেনেকৈ ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু মই মোৰ বন্ধু লগ পালোঁ বিচিত্ৰক সেইকাৰণে অকণমান চেল্ফি কেমেৰা দি ভিডিঅ' এটা ল'লোঁ তেনেকৈ আৰু আমাৰ ৰাজ চকু বন্ধ কৰি আছে কি হৈছে বা আৰু তেতিয়া মোৰ বন্ধু প্ৰাণৰ ৱাইফ দুজনে কথা পাতি আছে এনেকৈ একেলগে বহি আছে চবে ভাল লাগিছে আৰু এতিয়া ভাত খাব গৈ আছোঁ সময় আছোঁ কিবা কিবি কৰি আছোঁ শুনি চাওকচোন কি কৈছোঁ লাইন লাগি গৈছে আৰু দেই আহক আপোনালোকে আমাৰ লগত অলপমান বিয়াৰ এসাঁজ খাই লওক ভাত খাব মানে সময় আছোঁ একদম হাউচফুল বহুত সময় বহি বহুত মানুহ মাতিছিল ন বহুত সময় বহি এতিয়া সোমাই আছোঁ আৰু এইফালে আমাৰ গাঁৱৰে মানে কেটাৰিংটো সেইকাৰণে মিছেছে কিবা এটা ক'ব শুনকচোন ক'লো ভাত দিবি নেকি ভাল কৰি দিবি দেই একদম মজা কৰি দিবি হ'ব বহি ল আমি সেইফালে বহিছোঁ সেইফালে এতিয়া মানে খাই আছোঁ মাংস খাই আছোঁ তাৰপিছত এইফালে মিছেছো খাই আছে আমাৰ ৰাজ ফোনত বহিছে আৰু খাই আছে আৰু কেমেৰাটো কৰিব দিলে মানে বন্ধুজনৰ লগ পালোঁ বিয়াত কি কৰিবি বুলি ক'লোঁ উপায় নাই বন্ধু হয় বন্ধুৰ খাতিৰতো কৰিবই লাগিব আৰু এতিয়া খোৱা হ'ল বাহিৰলৈ ওলাই আছোঁ দাঁতত কিবা লাগিছে মানে মুখটো চাওকচোন কেনেকৈ কৰিছোঁ ৰাজৰো মানে কিবা লাগিছে দাঁতত তাতে এনেকৈ ওলাই আহিলোঁ আৰু এতিয়া আকৌ অলপ ৰভাৰ তলত আহিলোঁ কাৰণ এতিয়া যিহেতু অলপ
বিদায় লোৱাৰ আগতে কিবা কিবি অলপ কথা চথা পাতোঁ আৰু 2-1 কপিমান আৰু ফটো উঠোঁ নহয়নে তাৰপিছত লাহেকৈ যাম বাৰু চাই থাকক ভিডিঅ'টো তাক এৰি দে নেকি এৰি দে ফটো উঠাম যা বিয়া পাতিলি ইমান গিফ্ট পাইছে ভাল নালাগিব মানে কিন্তু শ্বশুৰ বাৰীত অলপ দূৰৰ হ'ল আৰু মানে দৌৰা বেষ্টটো আজি বেছিকৈ কথা পাতিব নোৱাৰিব আপোনালোকক দেখাব নোৱাৰে কেমেৰা কৰি আছো মই ভিডিঅ' বনালোৱে তথাপি আৰু এয়া দেখ বন্ধুৰ ৱাইফ এয়া হ'ল দৌৰাৰ দেউতাক আৰু গিফ্ট মানে এনেকে বিচনাটোতে থৈ দিছে এই অৱস্থা মোৰ ঘূৰাই যাব গাই চাওক বিয়াত মানে ইমান নিমন্ত্ৰণ মাতিছে নহয় মানুহ একেবাৰে মানে ফুল এই ঘৰটো হাউচফুল হৈ গৈছে গিফ্ট 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 প্ৰেজেণ্ট মানে চাওক গাইছ আপোনালোকে সোনকালে বিয়া পাতক যিবিলাকে বিয়া পতা নাই তেনেহ'লে এনেকৈ মানে গিফ্ট পাব আৰু এইখিনি মানে লাষ্ট এতিয়া ঘৰত যাম বোলে দৰাটোৰ লগত অলপ কথা পাতিলোঁ আৰু কইনাজনীকো ক'লোঁ বোলে যাওঁ বুলি তো হেণ্ডশ্বেক দিলোঁ অলপ ভালকৈ চলি থাকিবি আৰু তো তেনেকৈ কৈ ভাইটিৰ পৰা বিদায় ল'লোঁ আজি ৰাতিৰ কাৰণে তো চাই থাকোঁ ভিডিঅ'টো যাব ওলালোঁ আৰু মানে বিদায় সময়ত আমাৰ বন্ধুজনকো বাই বাই দিলোঁ আমি ভাত চাত খালোঁ বন্ধুজনে খোৱাই নাই এতিয়া এৰি যাওঁ আৰু কি আমি দূৰৰ মানুহ নহয় এইটো লোকেল ইয়াৰে ফোন আহিছে আৰু বিজি মানুহ ফোনটো আহিবই ভাই কাৰণে গাইজ আমি ৰেডি বলক নাযাওঁ নেকি যাবই মন যোৱা নাই এইখিনিৰ পৰা কেমেৰাটো বন্ধুজনক ধৰিব দিলোঁ আৰু মই ড্ৰাইভ কৰিবৰ কাৰণে গাড়ীৰ ভিতৰত সোমালোঁ আৰু ৰাজা বাই বাই দি আছে তো ভিডিঅ'টো আজিৰ পৰা প্ৰায় 3 মাহমান আগৰ ভিডিঅ'ত মই দিয়া নাছিলোঁ এডিট কৰিব টাইম পোৱা নাছিলোঁ তো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব বাই থেংক ইউ বাই বাই গুড নাইট